নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকেতো ডাঙৰ ডাঙৰ নেতা মন্ত্ৰীবিলাকে ভাষণ দিয়া নিশ্চয় দেখিছে কিন্তু কেতিয়াবা বাৰু ভাবিছেনে যে এই নেতা মন্ত্ৰীসকলে যে বহু সময় ধৰি ভাষণ দিয়ে তেওঁলোকে একো কাগজ পত্ৰ নোচোৱাকৈ কেনেকৈ ভাষণ দিয়ে নে তেওঁলোকে আগতেই ভাষণবোৰ মনত ৰাখি থয় আগৰ দিনৰ নেতা মন্ত্ৰীবোৰে মুখস্থ কৰিয়ে ভাষণ দিছিল কিন্তু আজিকালি এটা নতুন টেকনিক ওলাইছে যাৰ সহায়ত আমাৰ নেতা মন্ত্ৰীবোৰে ভাষণ দিয়ে আৰু সেই টেকনিকটোৰ নাম হৈছে টেলিপ্ৰম্পটাৰ এই টেকনিকটো ইউজ কৰি যেতিয়া কোনো এজন নেতাই ভাষণ দি থাকে তেতিয়া নেতাজনৰ সন্মুখত দুখন স্ক্ৰীন লগাই দিয়া হয় আৰু সেই স্ক্ৰীন দুখনতেই ভাষণবোৰ লিখা থাকে আৰু সেই লিখাবোৰ চাই ডাঙৰ ডাঙৰ নেতাবোৰে ভাষণ দিয়ে কিন্তু সেই স্ক্ৰীনখনৰ বেক সাইডৰ পৰা একো দেখা পোৱা নাযায় আৰু সেইবাবেই দৰ্শকসকলে সেই স্ক্ৰীন দুখন এনেই লগাইছে বুলি ভাবে এনেদৰেই ডাঙৰ ডাঙৰ নেতাসকলে স্ক্ৰীনত চাই চাই ভাষণ দিয়ে কিন্তু মানুহে ভাবে যে তেওঁলোকে দৰ্শকৰ ফালে চাই ভাষণ দি আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব नहीं सोचिए मत सब्सक्राइब कीजिए